আৰু মই যেহেতু আপোনালোকক ফেসবুকত জনাইছো যে মই এটা খুব সুন্দৰ প্লেটফৰ্মৰ লগত জড়িত হৈছো প্লেটফৰ্মটোৰ নাম হৈছে ড্ৰিম ট্ৰেড এণ্ড মাৰ্কেটিং সলিউশন প্ৰাইভেট লিমিটেড আৰু মই আপোনালোকক কৈছিলো যে সেই কোম্পানীটোৰ লগত জড়িত হলে আপোনালোকে কোনো ধৰণৰ জয়নিং ফিজ দিব নালাগে আৰু আপোনালোকে ট্ৰেইনিংটো মানে সেই কোম্পানীটোৰ লগত জড়িত হোৱাৰ পিছত মেম্বাৰ হোৱাৰ পিছত আপোনালোকে কেনেকৈ ইনকাম কৰিব আপোনালোকে ঘৰতে বহি কোনো ধৰণৰ সময় নিদিয়াকৈ মানে সময় আপোনালোকে আজৰি সময়খিনি দিলে হ'ল আপোনালোকে গোটেই ঘৰৰ কাম বন কৰি লৰাছালি চম্পালি আপুনি যেখিনি সময় আজৰি পায় সেইখিনি সময় দি আপুনি এটা এক্সট্ৰা ভাল ইনকাম কৰিব পাৰে ঘৰতে বহি তো মই আপোনালোকক অলৰেডি জনাইছিলো যাতে ইয়াতে কোনো ধৰণৰ বয়সৰ নিৰ্ধাৰিত সময় নাই 18 বছৰ ওপৰৰ সকলো মানুহে কৰিব পাৰিব জব পাৰ্সন ৰিটায়াৰ্ড পাৰ্সন হাউস ওয়াইফ ষ্টুডেন্ট সকলো কৰিব পাৰিব আৰু ময়ো এই মানে প্লেটফৰ্মটো ভাল বুলি জানি ময়ো ইয়াৰ মেম্বাৰ হলো কোম্পানীটোৰ আৰু লগতে মোৰ মেম্বাৰ হোৱা বেছি দিন হোৱা নাই জয়েন কৰা আৰু মই অৰ্ডাৰ দিছিলো যেটো আমাৰ কোম্পানীটো প্ৰডাক্ট বেসিস কোম্পানী মই আপোনালোকক জনাইছিলো যে আমাৰ কোম্পানীটো হৈছে প্ৰডাক্ট বেসিস কোম্পানী ইয়াতে আপুনি মেম্বাৰ হ'বৰ কাৰণে জয়নিং ফিজ দিব নালাগে ফ্ৰী জয়নিং কিন্তু আপোনাক কোম্পানীৰ যেটো আইডি আৰু পাসওয়াৰ্ড দিব তাৰ কাৰণে আপুনি এটা প্ৰডাক্ট কিনিব লাগিব আৰম্ভণিত মাত্ৰ এবাৰৰ কাৰণে আৰু আমাৰ কোম্পানীটোত কোনো ধৰণৰ আপোনালোকে বস্তু সেল কৰিব নালাগে কোনো ধৰণৰ টাৰ্গেট নাথাকে আৰু মই অৰ্ডাৰ কৰিছিলো এইটো আপোনাৰ ওমেন কেয়াৰ এইটো হৈছে আপোনাৰ মাহেকীয়া প্ৰবলেম হলে মহিলাসকলৰ বিশেষকৈ মাহেকীয়া প্ৰবলেমৰ সুবিধা থাকিলে আৰু ধৰক এমসি হলে তলপেট বিখালে হেনেকুৱা মাহেকীয়া কিছুমান প্ৰবলেম মহিলাৰ কিছুমান অসুবিধা মানে হে মাহেকীয়া অসুবিধাৰ কাৰণে আৰু এনাৰ্জিৰ কাৰণে আমি যেহেতু মহিলাবিলাকেও খুব পৰিশ্ৰম কৰিব লগা হয় ঘৰৰ কাম কৰিব লগা হয় গোটেই ঘৰৰ দায়িত্ব থাকে সেই সকলোবোৰ আমি কেনেকৈ কৰিম নিজক অলপমান ষ্ট্ৰং বনাবৰ কাৰণে এইটো মই দিছিলো উইমেন কেয়াৰ তো এইটো অলৰেডি মোৰ আহি গ'ল আৰু আজি মই ফাইনালি পাই গলো আৰু এটো প্ৰতিদিনে এটাকৈ সেৱন কৰিব লাগে আৰু যেহেতু এটা ভালে খবৰ মই যেটো মেম্বাৰ হয় এটো প্ৰডাক্ট অৰ্ডাৰ পাই গলো অলৰেডি মই প্লেটফৰ্মটোৰ লগত কাম কৰি আছো খুব এটা সুন্দৰ প্লেটফৰ্ম খুব এটা ভাল আৰ্নিং আপোনালোকে পাব পাৰে ঘৰতে বহি আপোনালোকে বাহিৰলৈ নোযোৱাকৈ কোনো বস্তু সেল নকৰাকৈ তো মোৰ এইটো আহি গ'ল ওমেন কেয়াৰ আৰু ভাল লাগিছে আৰু কৰি থাকো আৰু যি সকল লোকে মোৰ দৰে ঘৰতে বহি এক্সট্ৰা ইনকাম কৰিব বিচাৰে তেখেতলোকে যদি বিচাৰে তেতিয়া হলে মোৰ লগত যোগাযোগ কৰিব পাৰে সুন্দৰ প্লেটফৰ্ম আপোনালোকে কিয়নো ঘৰতে বহি যদি এক্সট্ৰা ইনকাম হয় তেতিয়া হলে কিয় নকৰিম নহয় জানো মই কৰি আছো আপোনালোকেও কৰিব পাৰে তো আজিলৈ ভিডিওটো ইমানে বাই বাই